কি হ'ল দুৰ্গা? তোমাক আজি কিবা টেনশ্যনত থকা যেন লাগিছে। আজি ইমান বছৰে যি পৰিকল্পনা কৰি প্ৰণয়ক আমি বান্ধি ৰাখিছিলোঁ সেই সকলোবোৰ এতিয়া বিফল হ'বলৈ গৈছে। ৰিলেক্স দুৰ্গা, ৰিলেক্স। মই তোমাক কৈছোঁচোন যে প্ৰণয়ক এইখন ঘৰ এৰি যাবলৈ মই কেতিয়াও নিদিওঁ। মুখখনেৰেতো তুমি বহুত কিবা কিবিয়ে কোৱা, কিন্তু বাস্তৱত কি কৰিছা? আহা দুৰ্গা, তুমি আজি মোৰ মনত বহুত আঘাত দিলা, বহুত আঘাত দিলা। তোমাৰ পৰা মই এনে কথা কেতিয়াও আশা কৰা নাছিলোঁ। অকণমান চিৰিয়াছ হোৱাচোন। প্ৰণয় গুচি গ'লে আমি খাব নোপোৱা হ'ম, লঘোণে মৰিব লাগিব, আৰু দেউতাৰ পেঞ্চনৰ টকাটোৰে আমি ঘৰখন চলাম কেনেকৈ? অলপতো শান্ত হোৱা। আচ্ছা, এটা মোক কথা কোৱাচোন, তোমাক জানো মই কেতিয়াবা টেনশ্যনত থাকিবলৈ দিছোঁ? নাই দিয়া, আজিও নিদিওঁ। প্ৰণয়ৰ ব্যৱস্থা মই কৰি আছোঁ নহয়। যি ভূতৰ ভয়ত সিহঁত এইখন ঘৰ এৰি যাবলৈ ওলাইছে, সেই ভূতৰ ভয়তে সিহঁত এইখন ঘৰত থাকিবলৈ বাধ্য হৈ যাব। কেনেকৈ? মই আজি ৰঘুক জোৰকৈ মাতি পঠাইছোঁ, সি আহিব। আপুনি আকৌ ক'লৈ যায়? ঘৰ এটা পাইছোঁ ৰ'বা, চাই আহোঁ। যদি মোৰ পচন্দ হয় তোমাকো একেবাৰে লৈ গৈ বুকিং কৰি থৈ আহিম। ব্ৰেকফাষ্টটো কৰি যাওক। নালাগে দিয়া, পলম নকৰোঁ। যিমান সোনকালে পাৰোঁ কামটো শেষ কৰিব লাগে। খোৱা লোৱাৰ পিছতো হৈ থাকিব। আহোঁ। আচ্ছা বৌ, আপুনি মোক যিটো নাম্বাৰ দিছিলে মই কেইবাবাৰ ফোন কৰিলোঁ। কোন হয় মানুহজন? নাম্বাৰটো ডাজ নট এক্সিষ্ট বুলি কৈ আছে। মোৰ বোধেৰে কোনোবাই জানি বুজি আপোনাক আমনি কৰি আছে। কিন্তু মানুহজনে মোৰ লগ যি ঘটি আছে সকলোবোৰ কেনেকৈ জানে? কি ঠিক, আপোনালোকৰ ভিতৰত হৈ থকা ষড়যন্ত্ৰবোৰৰ এইটোও এটা।